সো বন্ধুসকল এইটো হৈছে আমাৰ ঠাণ্ডা ঘৰৰ পূজা। সো বন্ধুসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা ফ্ৰেছ ব্লগত। আৰু আজিৰ ব্লগটোত মই তিনিচুকীয়ালৈ গৈ আছোঁ। আৰু তিনিচুকীয়াত যিমানেই পূজা হৈছে আপোনালোকে গম পাই চাগে, ডাঙৰকৈ পূজা এবাৰ ক'তো পতা নাই, তো সৰু সুৰাকৈ পূজা পাতিছে, য'তে সেই গোটেইখিনি পূজাৰ পেণ্ডেল আৰু প্ৰতিমা যি দেখাবলৈ আছে সেই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আজি বুধবাৰ 21 তাৰিখ, 21 অক্টোবৰ দিনাখন মই গৈ আছোঁ। আৰু যিমানেই পূজা য'ত পাতিছে, য'ত মানে মেইন অলপ ডাঙৰকৈ পাতে, সেই গোটেইখিনি যেনেকৈ আপোনাৰ ঠাণ্ডাঘৰ হৈ গ'ল, নপুখুৰী পেট্ৰল পাম্প হৈ গ'ল, চলিয়ানগৰ, য'ত আছে সেই গোটেইখিনি জেগালৈ গৈ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো ভাল পালে আৰু মোৰ কামকেইটা যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ব'লক এতিয়া চিধা টাইম ৱেষ্ট নকৰাকৈ তিনিচুকীয়ালৈ যাওঁ আৰু তাত গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি বস্তু। সো বন্ধুসকল এইটো হৈছে আমাৰ ঠাণ্ডা ঘৰৰ পূজা। সো বন্ধুসকল ফাইনেলি আহি আমি পালোহি। এইটো হৈছে ঠাণ্ডা ঘৰৰ পূজা পেণ্ডেলৰ গেট। আৰু এফালেদি মই সোমাই পিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি ডিজাইনত বনোৱা হৈছে বস্তুখিনি। একেবাৰে চিম্পল পেণ্ডেল আপোনালোকে চাইছে, কাৰণ ডাঙৰকৈ এলাও নাছিলে আগতে, আৰু হঠাৎ চৰকাৰে এলাও কৰি দিলে। তো এতিয়া ইমান সোনকালে মানে যেনেকৈ কৰিব পাৰিছে এৰেঞ্জ কৰিছে। তো ইয়াত সোমাইছোঁ, আপোনালোকে চাওক ষ্টাফে কাম কৰি আছে, এতিয়া পেণ্ডেলৰ কাম চলি আছে, 100% কমপ্লিট হোৱা নাই। তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে ঠাণ্ডা ঘৰৰ পেণ্ডেল। তো এইটো আপোনালোকে চাই উপভোগ কৰক। ইয়াত কাম কৰা মানুহ এজনক মই সুধিলোঁ যে তিনিচুকীয়াত কিমান পূজা হৈছে। তো তেওঁ ক'লে যে তিনিচুকীয়াত টোটেল 9 জেগাতে পূজা হৈছে। এতিয়া কিমান সত্য সেইটো নাজানো মই। তো অলপ ডাঙৰকৈ পূজা ক'ব গ'লে অকল 9টা জেগাতে হৈছে, আৰু সৰু সুৰাকৈ যদিও হয় পাৰ্মানেণ্ট যিকেইটা মন্দিৰ আছে তাত হ'ব। তো এতিয়া মই ন-পুখুৰী পেট্ৰল পাম্প যাম, তাৰপিছত চলিয়ানগৰ, দেৱী পুখুৰী, য'ত যাব পাৰিম চবতে যাম। সো বন্ধুসকল এতিয়া মই লাহে লাহে আহি পালোহি ন-পুখুৰী পেট্ৰল পাম্পৰ পেণ্ডেলটোত। আপোনালোকে জানে চাগে ন-পুখুৰী পেট্ৰল পাম্পটো যি পেণ্ডেল হয় তাৰ প্ৰতিমাৰ কাৰণে এইটো ফেমাছ। প্ৰতিমাটো ইয়াত এৱাৰ্ড পায়, যেনেকৈ ঠাণ্ডা ঘৰৰ পেণ্ডেলৰ কাৰণে এৱাৰ্ড পায়, ইয়াত ন-পুখুৰীটোৰ প্ৰতিমাৰ কাৰণে এৱাৰ্ড পায়। ন-পুখুৰী পেণ্ডেলটো চাওক এনেকুৱা বনাইছে। ইয়াৰ পিছত মই যাবলৈ চেষ্টা কৰিম আপোনাৰ দেৱী পুখুৰী আৰু চলিহানগৰ। তো ন-পুখুৰী পেণ্ডেলটো আপোনালোকে চাওক আগতে। সো বন্ধুসকল মই ক'বলৈ বৰ দুখ লাগিছে যে না দেৱী পুখুৰী না চলিহানগৰ, দুইটা জেগাতে ডাঙৰকৈ পূজা পতা নাই। চলিহানগৰত মেবি একোৱেই নহয়, একো তাত সৰু পেণ্ডেলো বনোৱা নাই। আৰু এইটো হৈছে আপোনালোকে চিনটো যি চাইছে এইটো দেৱী পুখুৰীৰ হয়। দেৱী পুখুৰীত মন্দিৰৰ ভিতৰতে সৰুকৈ পূজা পাতিব। তাৰমানে চলিহানগৰত মই গ'লোঁ, তাত একোৱেই নাছিলে, সেইকাৰণে ভিডিঅ' লোৱা নাই। আৰু এইটো হৈছে দেৱী পুখুৰী। ইয়াৰ পিছত আপোনালোকে মানৱ কল্যাণত কিন্তু পূজা হ'ব, তাত মই যাব পৰা নাই একচুৱেলি। কিন্তু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব। থেংকছ ফৰ ৱাচিং।